তো হেই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু যিমানে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি লওক। আৰু কেইদিন আছোঁ, 20 তাৰিখে গৈ আছোঁ হায়দৰাবাদ। তো এতিয়া যিমান দিন আছোঁ অলপ দেউতাক সহায় কৰিবলৈ পথাৰলৈ আহিলোঁ। চাই থাকক ভিডিঅ'টো। ঠিক আছে, মই আহিছোঁ আজি পথাৰত আলি কাটিবলৈ। তো গৰমটো ইমান দিছে, কাটিলোঁ অলপমান আৰু অলপমান আছে বাকী। সেইটো কাটি আৰু উপায় নাই আৰু ঘৰতে যাম আৰু। ৰাতিপুৱা 4টা বজাত আহি এতিয়া 4 বিঘা শেষ হ'ব আৰু কাটি। দেউতা আৰু মই আহিছিলোঁ কাটিবলৈ। দেখিছেনে কিমান গৰমটো কেনেকুৱা পৰিছে? হ'ব গাইছ, এতিয়া প্ৰকৃতিৰ লগত খেলিলে মানুহৰ লগতো প্ৰকৃতিয়ে খেলিব। সেইটো কথাটো সঁচা। মোৰ পিছফালে আছে পাহাৰ, দেখিব পাইছোঁ। পাহাৰৰ ওচৰতে আমাৰ খেতি পথাৰ আছে। আমি যেতিয়া সৰু সময়ত আহিছিলোঁ পথাৰত, দেউতাৰ লগত যেতিয়া আহিছিলোঁ, তেতিয়া দেখিছিলোঁ এই পাহাৰকেইটাত বহুত ডাঙৰ ডাঙৰ গছ। এতিয়া নাই, এতিয়া কাটি শেষ কৰি দিছে। সেইকাৰণে গাইজ, প্ৰকৃতিৰ লগত নেখেলিব, যিমান পালে গছ পুলি ৰুৱক। কাৰণ গৰমটো দিনক দিনে বহুত বেছি বাঢ়ি গৈ আছে, চবেই জানে। তো অলপমান আছে, সেইটো কাটি ঘৰলৈ গৈ আছে। চাই থাকোঁ। এনেকুৱা গৰম দিছে নহয়, কি ক'ব আৰু। আলি কাটি থাকোঁতে পানী তলৰ পৰা যোনটো ভাপ আহি আছে, পানী যোনটো লেভেলত গৰম হৈ আছে ন গাইজ, আমি যোনটো কুহুমীয়া গৰম বুলি কওঁ, তেনেকুৱা গৰম হৈ আছে। আৰু যিটো গৰম লাগি আছে, আৰু অকণমান আছে, শেষ হ'ব। দেউতা কাটি আছে। তো আজি ভিডিঅ'টো ইমানেই সমাপ্ত কৰিছোঁ। বহুত গৰম আৰু ভিডিঅ' বনাবলৈ মন যোৱা নাই। তো যদি ভিডিঅ'টো ভাল লাগিলে, যদি খেতিয়কৰ ল'ৰা হয়, তেনেহ'লে এটা ছাবস্ক্ৰাইব আৰু এটা লাইক কৰি ভিডিঅ'টো সম্পূৰ্ণ চাই দিয়ক।